হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈ আছোঁ মুভি চাবলৈ। কি মুভি চাম আপোনালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছে। মই গৈ আছোঁ চুপা চুপি চাবলৈ। আপোনালোকে কোনে কোনে চালে এটা কমেণ্ট কৰিব। ৰঙিয়াৰ পৰা লেফ্ট চাইডে যাব। লেফ্ট চাইডে গৈ আপোনালোকে চাই থাকক ভিডিঅ'টো, মই লৈ যাই আছোঁ। হাৱেদি আহিছোঁ, হাৱাৰ ওপৰত দি আমি এতিয়া পাই গ'লোঁ চিনেমা হল ৰঙিয়া চুপা চুপি। এতিয়া মজাকৈ চাম আৰু বলক চাওঁ। ইয়াত আহিছে ন মানুহৰ ভিৰ। চবতে কেৱল চুপা চুপি। মোক এটা কমেণ্ট কৰিব দেই, মই এয়া ৰঙিয়া হলত চাই আছোঁ। লাইন পাতি আছোঁ চুপা চুপি চাবৰ কাৰণে। ইয়াতে যিমানে ভিৰ, টিকেট নাপাম বুলি মই অনলাইনতে টিকেটটো কাটি থৈছোঁ। এয়া অলপমান পপকৰ্ণ বাৰ্গাৰ লৈ ল'লোঁ, ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া গৈ আছোঁ এতিয়া চিনেমা চাব। চিনেমা এতিয়া আৰম্ভ হৈছে। এই গানটোতো আপোনালোক সকলোৱে শুনিছে, মই আৰু কোৱাৰ কোনো প্ৰয়োজনেই নাই। সঁচা ভাল লাগিছে কিবা এটা গানটো। সকলোৱে ৰীল বনাইছে, ভিডিঅ' বনাইছে। এই চিনটো দেখিছেনে? এই চিনটো কিন্তু মজা লাগিছে দেই। সকলোৱে চিঞৰিছে চিনেমা হলত। এটি ধন্যবাদ নিদিম, কাৰণ কাহিনী এতিয়াও শেষ হোৱা নাই। এতিয়া আমাৰ চুপা চুপি চাই হৈ গ'ল। এতিয়া আমি ওলাই আহিলোঁ। এতিয়া নেক্সটটো আৰম্ভ হৈছে। এতিয়া আমি গাড়ী পাৰ্কিঙৰ পৰা ওলাই আছোঁ। চিনেমা শেষ হৈ গ'ল। এয়া বাহিৰত ওলাই দেখিছোঁ আৰু মানুহ ভৰ্তি আছে নেক্সট শ্ব' চাবৰ কাৰণে। ভাল লাগিছে। বৃহস্পতিবাৰ যাম চাগে। ঠিক আছে।